নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ গহীনপাৰা আৰু মেধিকুছিৰ মাজত এটা অংশ পূৰা ভাঙি গৈছে। তো এইটো বৰপেটা ৰোড যোৱা ৰাস্তা। তো আমি দেখুৱাই আছোঁ কি শোচনীয় অৱস্থা হৈছে আৰু বহুদিন কষ্ট কৰি আছোঁ, এইবিলাক নিউজ দি আছোঁ। তো আপোনালোকে চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, লাইক কৰিব, যিয়ে চব কৰিব। আৰু আমি দেখাই আছোঁ আগলৈকে কেনেকুৱা কণ্ডিশ্যন হৈছে। তো মানুহৰ বহুত শোচনীয় অৱস্থা, মানুহবিলাকৰ মানে সম্পূৰ্ণ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈছে। আমি দেখাই আছোঁ আগলৈকে, আহক। ৰাস্তা চাওক আপোনালোকৰ কি ভাঙি, এইটো এতিয়া কিমান দিনলৈকে হয় অনিশ্চয়তাত আছে মানুহখিনি। আপোনালোকে চাওক চবখিনি ভাঙি গৈছে, কোনো সেই নাই, ইয়াতে কানেক্টিভিটি নাই, যোগাযোগৰ ব্যৱস্থা নাই, মাজত দুই চাইডে ভাঙি গৈছে। চাওক সেয়া চাওক সম্পূৰ্ণ ভাঙি গৈছে, কোনো সেই নাই, বহুত একমাত্ৰ যোগাযোগৰ মাধ্যম হৈছে ইয়াতে নাওখন। এই চব জৰাজীৰ্ণ অৱস্থা, চব ভাঙি চিঙি গৈছে। চাওক নাও দি কিমান মানুহ নিলে দাদা? 50জন হৈছে। চাওক আপোনাৰ কিমান মানুহ নিলে আজি নাওৰে? লগভগ 50জন লৈ গৈছে। 50জন নিলে এতিয়ালৈকে। এতিয়া তাৰে ভিতৰত চাইকেলো আছে, বাইক নাই। কিন্তু যাতায়াতৰ একমাত্ৰ মাধ্যম জানি নাওখনে। তো চাওক কেনেকুৱা কণ্ডিশ্যন আছে, মানুহৰ কিমান সমস্যা আছে। এখন সৰু নাও, এইখন নাওৰে অহা যোৱা কৰি আছে, বাকী কোনো যাতায়াতৰ ব্যৱস্থা নাই, গাড়ী মটৰ একো ব্যৱস্থা নাই। এই সমস্যাটো কিমান দিনলৈকে এইটো কোনো নাজানে। এইটো কমপ্লিটলি অনিশ্চয়তাৰ এটা প্ৰশ্ন, এইটো কোনো নিশ্চয়তা নাই। আৰু আপোনাৰ এই ভঙা সময়ত আছিল না? আছিল। তো কেনেকুৱা মানে মানুহৰতো একো বিপদ আপদ মানে কোনোমতে মানুহৰ প্ৰাণ ৰক্ষা হৈছে না? কোনোমতে হৈছে। আচ্ছা, ঠিক আছে দিয়ক। আপুনি ভালকৈ কৰিব আৰু মানুহক সহায় কৰি আছে, ভাল কথা। আপুনি ভালকৈ থাকিব দিয়ক।